এজন মানুহ অগ্নিনাভ মন্দিৰলৈ গৈছিলে। এবাৰকৈ নহয় দুবাৰকৈ গৈছিলে। তেওঁ অগ্নিনাভ মন্দিৰলৈ দুবাৰকৈ গৈও তেওঁ মনোবাঞ্ছা পূৰণ নহ'লে। কাৰণটো কি জানেনে? তেওঁ স্বাৰ্থপৰ আছিলে। তেওঁ মনত অহংকাৰ ভাৱ লৈ অগ্নিনাভ মন্দিৰলৈ গৈছিলে, যাৰ বাবে তেওঁৰ মনৰ আশাটো পূৰণ নহ'লে। আৰু এতিয়া তেওঁ দুবাৰকৈ গৈ অগ্নিনাভ মন্দিৰত বিতৰ্ক কৰিছে। অগ্নিনাভ মন্দিৰৰ স্বত্বাধিকাৰীক বিতৰ্ক কৰিছে। এতিয়া কথাটো হ'ল কি, তুমি যদি তালৈ গৈছিলা, গৈ পেলাই গম পাইছিলা যে সেইবিলাক ভুৱা হয়, নাটক হয়, তেতিয়া এবাৰ গৈ আকৌ দুবাৰ কেলৈ গৈছিলা? মানুহক দেখুৱাই পেলাই পপুলাৰিটি ল'বৰ বাবে ডাঙৰ ডাঙৰ বেনাৰ বনাই আগে পাছে বান্ধি পেলাই গৈ পেলাই লাষ্টত কি হ'ল, ফ বেঙেনা একো নহ'লে কাৰণে তেওঁ কৈছে, তেওঁ এতিয়া বিতৰ্ক কৰিছে। আমাৰ ভাৱে ভক্তি হয় নহয়, ধৈৰ্যই শক্তি বুলি এষাৰ কথা আছে। মোৰ একদম ভালকৈ ৰ'দে পোহৰে পোৱা নাই। ভাৱে ভক্তি বুলি এষাৰ কথা আছে। আৰু পূজা কৰি থকাৰ বাবে এই শিৱৰ যি শক্তি তাত অকণমান জাগ্ৰত হৈ আছে। আৰু যদি তাত কোনো শক্তিয়ে নাথাকিলেহেঁতেন, তেতিয়া কিয়নো মানে এই যে জটা বান্ধি যায়, জটা বন্ধা নহ'লেহেঁতেন, বা কাৰোবাৰ জটা তাত কিবা দুখ লাগি বান্ধিছে, কাৰোবাৰ দুখ লাগি মানে কিবা এটা সন্তুষ্ট হৈ পেলাই খোল খাইছে, সেনেকুৱাবোৰ নহ'লহেঁতেন হয় নহয়? এতিয়া যদি তাত তেওঁ ব্যৱসায়ে কৰিছে, যদি কৰিছে, এই অলৌকিক শক্তিখিনি নহ'লহেঁতেন। মই মোৰ নিজৰ ঘৰতে প্ৰমাণ পাইছোঁ, জটা বন্ধাৰ প্ৰমাণ। আৰু বহুতে মোৰ কাণত এটা মানে পৰিছিল যে তেওঁ হেনো বোলে কিবা বোলে আঠা এটা দি পঠিয়ায়, তাৰপৰা বোলে সেইটো বোলে চুলিত বোলে লগাই দিয়ে বোলে, তাৰপিছত বোলে সেইবোৰ বোলে ভেকু ভাওনা পপুলাৰিটিৰ কাৰণে বোলে ঐশ্বৰিক শক্তি আছে বুলি দেখুৱাবলৈ। কিন্তু তেনেকুৱা সেইটো একদম সম্পূৰ্ণ মিছা কথা, সেইটো নহয়েই। মানে মই নিজে প্ৰমাণ পাইছোঁ। আমাৰ ঘৰত এজন ল'ৰা মানে তেনেকৈ বাচ্ছা এটা জন্ম হৈছে, মই সম্পূৰ্ণ কৈ নিদিওঁ, বাচ্ছা এটা জন্ম হৈছে। তাত সেৱা কৰিয়ে তেওঁ মানে হেৰি হৈছে, বাচ্ছা জন্ম হৈছে। তাৰপিছত নিয়া অলপ দিন দেৰি হ'ল কাৰণে তেওঁ এনেকৈ চুলিত সৰু সৰু জটা বান্ধিলে। তাৰপিছতে প্ৰথমতে শৰাই দিলে, সেইখন শৰাইত মানে খোল নেখালে। আকৌ দ্বিতীয়খন শৰাইতহে মানে জটা খোল খাই পেলাই নাইকিয়া হৈছে। আৰু সেই তাতে গম পাবই লাগে যে তাতে কিছুমান অলৌকিক শক্তি আছে বুলি তাতে গম পালোৱেই। আৰু আমাৰ মানুহখিনি মানে খেচৰ অভং কি হয়, তালৈ যায় নহয়, তাৰপিছত গৈ পেলাই মানে কি কয়, একদম ঠেলা ঠেলি হেঁচাত ঠেলা। তাৰ কাৰণে মানুহ তাত বহুতো কৰ্মচাৰী নিয়োজিত কৰিবলগীয়া হৈছে বিভিন্ন ধৰণৰ বিভিন্ন ক্ষেত্ৰত। পৰ্যবেক্ষণ ল'বলৈ কাৰণেও ঠেলা ঠেলি লাইনত এনেকৈ চিধাকৈ গৈ থাকিলেও হয় ইজনৰ পিছত সিজনকৈ। তাতে এজনীয়ে একদম ক'ৰবাত চিনাকি মানুহ পালে, ভালনে, আহিছা, ৰ'বা গৈছোঁ ৰ'বা, এইফালেদি গৈ আৰু সেইজনীৰ লগতে আকৌ গ'লগৈ, মানে তেনেকুৱা মানে। সেইকাৰণে বিভিন্ন কামত বিভিন্নজন মানুহ নিয়োজিত কৰিবলগীয়া হৈছে। এতিয়া মই জানো কাৰোবাত মোকো যদি কয় যে তুমি আমাৰ অগ্নিনাভ মন্দিৰৰ এই গেটখনৰ ওচৰতে থাকিবা, মানুহখিনি চাই দিবা, মই গোটেই দিনটো কি একদম বিনা পইচাত চাই দিম নেকি? ময়োতো চাই নিদিওঁ। কিবা এটা কাম কৰিবলৈ হ'লে পইচা লাগিবই হয় নহয়? সেইকাৰণে তাত বহুত মানুহ মানে হেৰি হৈ আছে আৰু জড়িত হৈ আছে, সেইসকলকো দৰমহা দিব লাগে। আৰু তাত এতিয়া মানুহ যায় প্ৰসাদ কেইটামানৰ কাৰণে চিন্তা কৰে। তাৰপিছত সেই প্ৰসাদ দিয়া মানুহবোৰ বা প্ৰসাদ ধুওৱা মানুহ, কিমানখিনি মানুহ থাকে, গোটেইখনক দৰমহা দিব লাগে। সেইবিলাকে পইচা পাতি অকণমান খৰচ হয়। আৰু এটা কথা নহয়, মানুহৰ এতিয়া কিছুমানৰ 9-10 বছৰ বিয়া হোৱাৰ পিছত, 10 বছৰ 12 বছৰ 15 বছৰলৈকে বিয়া হোৱাৰ পিছত ল'ৰা ছোৱালী নহয়, সেইবিলাকে কিমান চিকিৎসা কৰে, ডক্তৰী চিকিৎসা কৰে। কিন্তু 500 টকা দিয়াৰ পিছতেতো তেওঁ মানে 500 টকা দিয়া বুলি নহয়, মানে তাত এখন শৰাই দিয়াৰ পিছতেতো বা তাত এখন চাকি দিয়াৰ পিছতে যদি ল'ৰা ছোৱালী হয়, তেতিয়াহ'লে তাত কিনো ডাঙৰ কথা, ভগৱানৰ নামত 10 টকা 20 টকা 500 টকা 1000 টকা খৰচ কৰিছে। এতিয়া আমাৰ অসমৰ হাজাৰ হাজাৰ মানুহ সেই কেদাৰনাথলৈ যায়। কেদাৰনাথত গৈ পেলাই কিমান টকা খৰচ হয়গৈ। এই যে শিখা মজুমদাৰ বেজবৰুৱা যে 500 টকাকৈ ইমান টকা দিনে পায়, সিমান টকা দিনে পায়, তেওঁ ৰাইজৰ টকা আত্মসাৎ কৰিছে বুলি যে হুলস্থুল লগাইছে, সেই বাহিৰলৈ যোৱা সোপা, সেই তাত একদম কেদাৰনাথলৈ যোৱা সোপা। তাত অগ্নিনাভ কোন কেদাৰনাথ? তেতিয়াহ'লে কোন কেদাৰনাথ যদি অগ্নিনাভক কোন বুলি প্ৰশ্ন কৰিবলৈ হয়? ইমানো মানে স্বাৰ্থপৰ দুনিয়া বুলি শুনিছিলোঁ, কিন্তু ইমানো বেছি স্বাৰ্থপৰ হ'ব নালাগে।
তেওঁৰ ওচৰলৈ গৈ কেতিয়াবা আপোনাৰ মনত যদি অহংকাৰ ভাৱ আছে, আপোনাৰ কেতিয়াও একো কাম সিদ্ধি নহয়। মোৰ একদম আগতে কান্দিয়ে থাকোঁ, ইমানেই অশান্তি, মোৰ ইমানেই দুখ, মই কান্দিয়ে থাকোঁ। মোৰ হাতত কোনো পইচা পাতি নাই, পইচা অহা ৰাস্তা নাই, কান্দি কাটি মই মানে কি কৰি থাকোঁ, বিভিন্নজনৰ মানুহৰ পৰা ঠাট্টা মস্কৰা একদম শুনি এজনী মানুহে এদিন মোক কৈছে, মইতো তোমাৰ দৰে মতাৰ ইনকামত নেখাওঁ। তেতিয়া মোৰ কেনেকুৱা লাগিছিলে, তাৰপিছত কিমান দুখ লাগিছে। তাৰপৰা উপায় নাই, তাৰপৰা এদিন অগ্নিনাভ বাবাৰ কথা শুনিলোঁ, তাৰপৰা তালৈ গ'লোঁ, তাত শৰাই এখন দিলোঁ, বাবা মোক কিবা এটা কৰা, মোৰতো বাচ্ছা আছে ন, মই বাচ্ছা লৈ পেলাই কি কাম কৰিম, তুমি বাচ্ছা লৈ পেলাই কৰিব পৰা এটা কাম দিয়া, যিটো কামৰ পৰা মোৰ 2 টকা অৰ্জন কৰিব পাৰোঁ। তাৰপিছত মোৰ হাতলৈ তেনেকৈ লাহে লাহে 1 টকা 2 টকা পইচা আহিবলৈ ধৰিলে। তাৰ আগততো মই ইমান দিন কান্দি কাটি আছিলোঁ, মই ইমানখিনি ভিডিঅ' বনাই ইমানেই যুদ্ধ কৰি আছিলোঁ, দোকানে চোকানে আছিলোঁ বা কিবা কিবি একদম বহুত কিবা কিবি কৰিছিলোঁ, মানে কাপোৰৰ ব্যৱসায়, ছোৱালীক একদম কেঁচুৱা কোচত লৈ একদম যাওঁ, একদম কেকু জেকুকৈ বেগ লৈ ফুটপাথত বহি থাকোঁগৈ কাপোৰ বিকিবলৈ, কাপোৰ বিকি নহয়, ইফালে ৰ'দ কিমান কষ্ট হয়, কান্দি থাকোঁ, হ'লেও কোনোৱে নিকিনে একদম। তাৰপিছত কিমান দুখ, তাৰপিছতে মোৰ অকণমান হাতলৈ পইচা চইচা আহিবলৈ ধৰিলে, মই গম পালোঁ যে মোৰ সেয়া ভগৱানৰে কৃপা বুলি। মানে মই যেনেকৈ যি বস্তু বিচাৰিছিলোঁ মই তেনেকৈয়ে পাইছোঁ মানে। আৰু সেইটো কাৰণে মই বিশ্বাস কৰোঁ, আৰু বহুত মানুহে তেনেকৈ মানে পাইছে, কিন্তু হ'লেও ইমান বেয়াকৈ সমালোচনা কৰিব নালাগে। মই এটা কথা ধন্যবাদ দিম সেই আইগৰাকীক, ইমান ষ্ট্ৰং। মই আজি মানে হাৰি গৈছোঁ, মানে মোক লৈ মানুহে কিমান সমালোচনা কৰে, কোনোবা মানুহ এটাক মাতিলে সেইটোৰ লগতো সন্দেহ কৰিব, মোৰ মানুহজনে নহয়, ঘৰৰ মানুহ নহয় দেই, বেলেগৰ মানুহে। তাৰপিছত ক'ৰবাত গ'লেও মানে এই বিভিন্ন ধৰণৰ কথা, ভিডিঅ'টো বনালেও ভিডিঅ'টো কি বনাইছোঁ, তাৰপিছতে মানুহে মানে একদম হাৰামজদা মানুহবিলাকে সেই ভিডিঅ' যে বেয়া কমেণ্টবোৰ যে আহে, সেই বেয়া কমেণ্টবিলাকহে ধান্দা দিয়ে। মই যদি মোক ভাল পাওঁ তেতিয়া ভালকৈ কিমান মানুহে কয়, 100টাৰ ভিতৰত খুব বেছি 3টা বেয়া কমেণ্ট আহে। এতিয়া মই সেই 100টা ভাল কমেণ্ট গুৰুত্ব দিম নে 3টা বেয়া কমেণ্ট গুৰুত্ব দিম? তো মইতো ভাল কমেণ্টেই গুৰুত্ব দিম ন। আৰু মই যদি ভিডিঅ' বনাই পইচাই পাওঁ, কমেণ্টটো গুৰুত্ব নিদিওঁ, কিন্তু মানুহে কয় যে ইমান বেয়াকৈ কমেণ্ট কৰিছে, ইমান আমুকটো কৈছে, ইমান তামুকটো কৈছে, আৰে ভাই কওক না। কিন্তু মই যে মানে কিবা এটা পাইছোঁ, মই সফল হৈছোঁ, সেইটোহে গুৰুত্বপূৰ্ণ কথা। আৰু সেই তাত চাকি জ্বলাই বহুত মানুহৰ বেমাৰ আজাৰ ভাল হৈছে, বহুত মানে ঐশ্বৰিক শক্তিটো তাত স্থিতি লৈ আছে। সেইটো কাৰণে আৰু মানুহখিনিয়ে ইমান বেয়াকৈ উলিয়াইছে, এতিয়া নোহোৱা কথা এটা হোৱা কৰি দিছে বোলে, তেওঁক বোলে এৰেষ্ট কৰিলে। ইমান বেয়াকৈ কেনেকৈ ক'ব পাৰে বাৰু? অসমৰ মানুহবিলাকৰ সেইকাৰণে উন্নতি নাই যে মানে অসমীয়া মানুহখিনিক দেখিব নোৱাৰে, কোনোবাই কিবা এটা কৰিছে তাতে জ্বলি পকি মৰিছে। এতিয়া ধৰক তেওঁ যেনিবা ভগৱানৰ নামত ব্যৱসায় কৰিছে, আৰে কৰক না ভগৱানৰ নামত ব্যৱসায়, হাঁহি মৰিব জানেনে। এই কালি পৰহি মানে হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে ল'ৰাটো, ঘৰলৈ গৈছে যেনিবা, ফকীৰ এজন পিছে কৈছে, অ' ভাইটি দিয়া তোমাৰ হাতখন চুৱাই দিওঁ, দিয়া তোমাৰ হাতখন চুৱাই দিওঁ। তাৰপৰা ল'ৰাজনে কৈছে, নাই নেলাগে, দিয়া মই তোমাৰ হাতখন চুৱাই দিওঁ, তোমাৰ বিয়াখন সোনকালে হ'ব। ইফালে ল'ৰাটো পঢ়ি আছে হায়াৰ ছেকেণ্ডেৰী দেই, মেট্ৰিক পাছ কৰিছেহে। তাৰপিছতে ল'ৰাজনে কি কৈছে গম পায়নে, আপুনি বোলে মোক বোলে এতিয়া হেৰিয়াৰ কথা কৈছে বোলে, বিয়াৰ কথা কৈছে, আৰু মোৰ বোলে দুদিনৰ পিছত বোলে ল'ৰা ছোৱালীয়ে হ'ব, তেনেকৈ কৈছে। মানে সেইবিলাকে জানো ব্যৱসায় কৰি থকা নাই ভগৱানৰ নামত? একদম পানী অকণমানকৈ কিবা এটা ছটিয়াই দিব, গংগাজল ছটিয়াইছোঁ বুলি 10 টকা 20 টকা ৰছী এডাল বান্ধি দিব, এডাল আমুক তামুক বুলি, তাতে 10 টকা 20 টকা, সেইবোৰহে ভগৱানৰ নামত ব্যৱসায়। এইটো মানুহে কিবা এটা ফল পাইছে, আৰু তেওঁ ওচৰলৈ কাকো মতা নাই যে পূজা কৰ, সেৱা কৰ, পইচা দে, শৰাই দে, কাকো কোৱা নাই। কিন্তু তেওঁ শৰাইখনৰ বাবদ কিবা এটা মূল্য লৈছে, কাৰণ আমি যদি নামঘৰত শৰাইখন দিবলৈ যাওঁ, আমাৰ গাড়ী ভাড়া, বস্তু কিনিবলৈ যোৱা, সেইখিনি দিওৱা ধুওৱা পখলা কিমানখিনি কষ্ট হয়। সেই কষ্টখিনি তেওঁলোকে কৰিছে, কৰ্মচাৰীয়ে কৰিছে, তাৰ বিনিময়ত কিবা এটা পাইছে। ইমানো সমালোচনা নকৰিব দিয়ক। আপুনি যদি কাৰোবাক কিবা এটা বেয়া পাইছে মনৰ ভিতৰতে ৰাখিবচোন। ইমান বেয়াকৈ কথাটো কৈ দিয়াতকৈ, মোকো কিন্তু কিছুমান মানুহে ঠকা সৰকা কৰিছে দেই, ভগৱানকে চঞ্চাইছোঁ। মোক যেনেকৈ ঠকা সৰকা কৰিছে, ভগৱানেও যাতে তেওঁলোকৰ হৃদয়খন ঠকা সৰকা কৰে, মই সেইটোহে বিচাৰিছোঁ। আৰু মই ভাবি নোপোৱা হৈছোঁ স্বাৰ্থপৰ দুনিয়াৰ, স্বাৰ্থপৰ মানুহৰ কথা ন। অন্যায় কৰিছে আমাক, হয় নহয়? পেটকুলি কৰিছে, হয় নহয়? চুমু দিয়া।
চুমু দিয়া চুমু দিয়া